দেশত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট অৰ্থাৎ আবিৰ্ভাৱ জেন জেড বিদ্ৰোহ জ্বলা জুইত যেন ঘিউ ঢালিছে মুখ্য ন্যায়াধীশে গঠন হ'ল কক্ৰোচ জনতা পাৰ্টি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ সৈতে জড়িত বিতৰ্কিত মন্তব্যই নিবনুৱা যুৱক যুৱতীৰ লগতে জেন জেড নাগৰিকৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ পিছতে এতিয়া সমগ্ৰ ছ'চিয়েল মিডিয়াত কক্ৰোচ জনতা পাৰ্টি নামৰ এক ব্যংগমূলক ডিজিটেল আন্দোলন বিস্ফোৰণ ঘটিছে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ সৈতে জড়িত বিতৰ্কিত মন্তব্যই নিবনুৱা যুৱক যুৱতীৰ লগতে জেন জেড নাগৰিকৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ পিছতেই এতিয়া সমগ্ৰ ছ'চিয়েল মিডিয়াত কক্ৰোচ জনতা পাৰ্টি নামৰ এক ব্যংগমূলক ডিজিটেল আন্দোলনে গা কৰি উঠিছে বৰ্তমান আমেৰিকাত বাস কৰা প্ৰাক্তন ৰাজনৈতিক ছ'চিয়েল মিডিয়া কৌশলবিদ অভিজিত দীপছে এই আন্দোলন আৰম্ভ কৰিছিল আৰু তেওঁ এই কক্ৰোচ মন্তব্যক অনলাইন প্ৰতিৰোধ আৰু যুৱক যুৱতীৰ হতাশাৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰিছিল কিছুদিনৰ ভিতৰতে এই দলটোৰ ছ'চিয়েল মিডিয়া পেজ ভাইৰেল হৈ নিবনুৱা সমস্যা মুদ্ৰাস্মৃতি পৰীক্ষাৰ বিতৰ্ক ৰাজনৈতিক বিচ্ছিন্নতাৰ বাবে হতাশ হৈ পৰা লাখ লাখ অনুগামী আৰু হাজাৰ হাজাৰ চাইনাবক আকৰ্ষণ কৰিবলৈ সক্ষম হয় আন্দোলনটোৱে নিজকে ভইচ অৱ দ্য লেজি এণ্ড আনএমপ্লয়ড বুলি বৰ্ণনা কৰিছে পৰম্পৰাগত ৰাজনৈতিক আখ্যানক প্ৰত্যাহ্বান জনাই ব্যংগ মিম আৰু ৰাজনৈতিক ধাৰাভাষ্য মিহলাইছে ইয়াৰ ইস্তাহাৰত নিৰ্বাচনী সংস্কাৰ সংবাদ মাধ্যমৰ জবাবদিহিতা আৰু শাসন ব্যৱস্থাত যুৱক যুৱতীৰ প্ৰতিনিধিত্বতাৰ দাবী অন্তৰ্ভুক্ত কৰা হৈছে এই আন্দোলনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বিজেপিকো অতিক্ৰম কৰিছে এই জনপ্ৰিয়তাই বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হোৱা বিজেপি দলৰো জনপ্ৰিয়তাক চেৰ পেলাইছে এই কক্ৰোচ জনতা পাৰ্টিয়ে বিজেপিৰ 8 মিলিয়নৰ বিপৰীতে কক্ৰোচ জনতা পাৰ্টি 3 দিনতে 12 মিলিয়ন চুইছেগৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 আছাম ডেইলি